যাওঁ নমস্কাৰ অসমত এতিয়া চলি আছে কেৱল নিৰ্বাচন ইলেকশ্যন আৰু ইলেকশ্যন এতিয়া কৰিম কি এতিয়া কথা হ'ল আমি প্ৰত্যেকবাৰে কিয় জদামূৰ্খ নেতা পাওঁ কিয় প্ৰত্যেকবাৰে কাম নোহোৱা নেতা পাওঁ কিয় বাৰে বাৰে একো কাম নকৰে বহি 5 বছৰ খোৱা নেতাহে পাওঁ ইয়াৰ আচল কাহিনী কি কাৰ ভুল এই ক্ষেত্ৰত আচলতে আমাৰ সাংবিধানিক কি শক্তি দিয়া আছে আৰু ৰুলছখিনি কি আজি কৈ দিছোঁ এজন যদি পুৰুষ বা মহিলা এগৰাকী মহিলাই বা এজন পুৰুষে যদি ইলেকশ্যন খেলিব খোজে বা নিৰ্বাচন খেলিব খোজে বিধায়ক হ'ব খোজে তেওঁৰ মিনিমাম বয়স হ'ব লাগে 25 বছৰ 25 বছৰতকৈ কম মানুহে বিধায়ক হ'বলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰে নেক্সট হ'ল তেওঁৰ কোৱালিফিকেশ্যন সবতকৈ জমনি কথা সবতকৈ ইম্পৰ্টেণ্ট কথা যে কোৱালিফিকেশ্যন একোৱেই নালাগে মেট্ৰিক ফেইল হওক হায়াৰ ছেকেণ্ডাৰী ফেইল হওক ডিগ্ৰী ফেইল হওক মস্ত গাধাটোৱে মানে ইলেকশ্যন খেলিব পাৰে এটা গাধ হয় যোনে মেট্ৰিক ফেইল কৰিছে সি যদি ইলেকশ্যন খেলে সি যদি জিকে এমএলএ হয় সি কিবা পঢ়া শুনাৰ মূল্য বুজি পাব নেকি কওকচোন হা এইটো হ'ল সবতকৈ ডাঙৰ আমাৰ সংবিধানত ভুল মোৰ মতে এইটো চেঞ্জ কৰিব লাগে এইটো কিবা নতুন এখন সংবিধান আনিব লাগে মোৰ মতেতো ভুল এইটো ডাইৰেক্ট কথা প্ৰথম কথা হ'ল মিনিমাম কোৱালিফিকেশ্যন এটা ল'ব লাগে ডিগ্ৰী বা কিবা এতিয়া কথাটো হ'ল ডিগ্ৰী কোৱালিফিকেশ্যন থাকিলেই যেনিবা সবতো ডিগ্ৰী পাছ কৰা ময়োতো ডিগ্ৰী পাছ কৰিছোঁ নকল কৰি নকল কৰিয়ে ডিগ্ৰী পাছ কৰিছোঁ গতিকে ডিগ্ৰী পাছ কৰিলে যে জ্ঞান হ'ব সেইটোওতো কথা নহয় গতিকে এটা পৰীক্ষা পাতিব লাগে কেনেকুৱা পৰীক্ষা যেনেকৈ মই যদি টেটৰ মাষ্টৰ হ'ব খোজোঁ তেতিয়াহ'লে মইতো টেট এক্সাম দিব লাগিব মানে টেটৰ মাষ্টৰ মানে শিক্ষক হ'ব লাগিলে অসমত আৰু যদি মই এতিয়া কেৰাণী হ'ব খোজোঁ এডিআৰই এক্সাম দিব লাগিব মই যদি কিবা কাৰণত পুলিচ হ'ব খোজোঁ পুলিচৰ এক্সাম দিব লাগিব এই নেতাৰ এক্সাম কিয় নাই নেতাসকলৰ কাৰণেও এটা এলিজিবিলিটি টেষ্ট লাগে PET পেট পলিটিকেল বা কিবা এটা PET বুজি পাব পলিটিকেল কি এলিজিবিলিটি টেষ্ট PET য'ত সব বিষয়ৰে অংক ইংৰাজী কম্পিউটাৰ সায়েন্স AI হাবি জাবি সবৰে কুৱেশ্যন আহিব যোনে পৰীক্ষাত পাছ কৰে এটা মিনিমাম মাৰ্ক লৈ পাছ কৰিব লাগিব 55% বা 65% সিহে টিকেট পোৱাৰ কাৰণে এলিজিবল হ'ব এইটো যদি চিষ্টেম কৰি দিয়ে না মকটেল মুখা এটাতে আউট খালি এটা কথা পৰীক্ষাটো ভালকৈ ভাত পালে যিহেতু নেতা প্ৰশ্নটো চোৰ কৰিবই না থেংক ইউ বাই বাই